Hi guys, welcome back to our channel Real Lifestyle. Guys, এটা যাম ডে নাইট বল খেলিব লাগি যেটো ফুটবল খেলাৰ ৰাপ জানাই ফুটবল খেলি মই ভাল পাওঁ এনে আৰু মই আগতে খেলিছিলো ষ্ট্ৰাইকাৰ এতিয়া খেলো হেৰি গোলকিপাৰ সেইকাৰণে এইলো গ্লভজো লৈ লৈছো মানে গ্লভজোৰে ক'ত পৰি আছিল তাকে বিচাৰিলো আৰু লগতে ফোন কৰিলা যে বল এখন খেলা আছে এই নগৰবাহী মোল্লাপাট বোলে খেলাখন আছে আৰু গাইজ আজি বৰষুণ বতৰ ফিল্ডৰ অৱস্থা কেনেকুৱা ক'ব নোৱাৰোঁ নে তাতে পূৰ্বাহে লাগে গম নাপাওঁ চ' গাইজ ভিডিঅ' চাই থাকিব একদম ধামাকা ভিডিঅ' হ'ব আজি চ' ব'ল লাইট জুই থকা সেয়া খেলা আমি এতিয়া পালোঁ আহি তেল ডিপু গাইজ সেয়া ফিল্ড পালোঁ আহি আৰু ফিল্ডখন আছে এইফালে ইয়াত আছে ফিল্ডখন আৰু এইখন বেনাৰখন এইখন গাইজ ফিল্ডখন আৰু এই ৰাস্তাৰ পৰা বাৰু অকণমান খোজকাঢ়ি আহিব লাগে আৰু এইফালে গোটাই গাইজ বোকা এয়া গাইজ বৰ্তমান ফিল্ডত খেলা চলি আছে মানে আমি আহি পোৱাৰ লগে খেলা দেখা পাইছোঁ কোনটো ক'ত টিম ক'ব নোৱাৰোঁ আৰু গ'ল কিমান কি হৈছে সেইটো নাজানো চাব লাগে চাই আছোঁ মানে প্ৰথমৰ পৰাই নাছিলে একো গম নাপায় এয়া ছেকেণ্ড হাফ আকৌ আৰম্ভ হ'ল ফাৰ্ষ্ট দেখাখিনি প্ৰথম হাফ আছিল আৰু এয়া ছেকেণ্ড হাফ অলপ আগতে গাইছে এটা গ'ল হৈছে মানে প্লাণ্টিকত এই বক্সৰ ভিতৰত ফাল কৰিলা সেইকাৰণে গ'ল হ'ল এয়া গাইছ আকৌ নতুন খেলা আৰম্ভ হ'ল মানে সেইকাৰণে শেষ হ'ল সেইকাৰণে নতুনকৈ আৰম্ভ আৰু ইয়াৰ পিছত আছে আমাৰ খেলা সেইকাৰণে গাইছ এতিয়া জাৰ্চি পিন্ধি লওঁ গাইছ এয়া মই পিন্ধি ল'লোঁ গ'লকিপাৰ জাৰ্চি আৰু এতিয়া হ'ব আমাৰ খেলা আৰু গাইছ খেলাখন কি হয় চাই থাকক আপোনালোকে এয়া গাইছ আমাৰ খেলা ষ্টাৰ্ট হৈ গ'ল আৰু মই আছোঁ এইটো গ'লকিপাৰ আৰু এইফালে পূৰা খেলা আৰম্ভ হৈ গৈছে গাইছ ইতালি কোনো গ'ল দিব পৰা নাই আৰু খেলা 10 মিনিটকৈ দিছে বোলে মানে প্ৰথমতে 15 মিনিট আছিল এতিয়া 10 মিনিট কৰি দিছে টাইমো নাই আৰু টিমো এটা দুটাকৈ আহি আছে গাইছ প্ৰথম হাফ শেষ হ'ল আৰু প্ৰথম হাফত খালোঁ আমি এটা গ'ল আৰু ইয়াৰ দ্বিতীয় হাফ বৰ্তমান চলি আছে গাইছ প্ৰথম হাফত গ'ল দিলা সিহঁতে এটা ছেকেণ্ড হাফত আমি দিলোঁ এটা আৰু পূৰা খেলাখন দৰ হৈ গ'ল এতিয়া হ'ব টাই ব্ৰেকাৰ এয়া বৰ্তমান হ'ব টাই ব্ৰেকাৰত গ'ল কি মই আৰু ফাৰ্ষ্ট মাৰিব সিহঁতে আমি ছেভ কৰিব লাগিব মানে মই ছেভ কৰিম আৰু আমাৰ টিমটো এইটো লেফ্ট ছাইডৰ টিমটো সিহঁতৰ ৰাইট ছাইডৰটো এয়া গাইছ সিহঁতে প্ৰথম শ্বট ল'ব এয়া প্ৰথম ছেভ ৰাখি দিলোঁ মই এয়া এবাৰ কিক ল'ব আমাৰ পাৰ্টীয়ে আৰু এইটো মাৰিব ৰিংকুই এয়া গ'ল হৈ গ'ল এই আকৌ সিহঁতে কিক ল'ব এয়া গাইছ মাৰিলা এইয়া ছেভ কৰিলোঁ এয়া গাইছ বেটাই শ্বট মাৰি গ'ল দিলা আৰু আমি জিকিলোঁ 2-0 গাইছ খেলা জিকিলোঁ টাই ব্ৰেকাৰত আৰু টাই ব্ৰেকাৰত বেয়াকৈ না ভালকৈ জিকিলোঁ বাৰু দুটা গ'ল লগত জিকিছোঁ বাৰু গ'ল দি কেনে লাগিল ভাল লাগছে বঢ়িয়া লাগছে গাইছ আহি ঘৰ পাই গ'লোঁ আৰু আহি পূৰা আগতে গাটো ধুই লৈছোঁ মানে আমাৰ গোটাই বোকা হৈ গৈছে তাতে ফিল্ডখন বোকাই দেখা পাইছা আৰু গাইছ আমি জিকিলোঁ 2 গ'লত আৰু গ'লকেইটা দিছে বেটা আৰু ৰিংকুই চ' গাইছ আকৌ যাব লাগিব কালি আছে ছেকেণ্ড ৰাউণ্ডৰ এতিয়া গাইছ ভিডিঅ'টো এণ্ড কৰোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই